হেল্ল' ফ্ৰেণ্ডছ, আজি মই পঢ়ি শেষ কৰিছোঁ অসমীয়া ভাষাত প্ৰকাশ হোৱা প্ৰথমখন উপন্যাস ভানুমতী। বহুদিনৰ পৰা পঢ়িম বুলি আশা কৰি আছিলোঁ। পাণবজাৰত কিতাপখন পাই লৈ আহিলোঁ আৰু আজি পঢ়ি শেষ হৈছে। কাহিনীটোৰ পটভূমি হৈছে আহোম ৰাজত্বকালৰ স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকাল। এজন আহোম উচ্চপদস্থ বিষয়াৰ একমাত্ৰ কন্যা ভানুমতী। কিশোৰী ভানুমতী প্ৰেমত পৰিছে সমবয়সৰ এজন আহোম বিষয়াৰ আৰু এই প্ৰেম কাহিনীত অমানিশা নামি আহে যেতিয়া সেই সময়ৰ ৰাজকুমাৰ ভানুমতীৰ প্ৰেমত পৰে। পিছলৈ ঘটনাক্ৰমে সেই সময়ৰ ৰাজকুমাৰী আৰু অন্য এগৰাকী যুৱতীও কাহিনীটোত ইনভলভ হৈ পৰে আৰু নিশ্চয় আমি ইয়াক ক'ব পাৰোঁ লাভ পেণ্টাগন, কাৰণ আমি তিনিজন ব্যক্তি যদি ইনভলভ হৈ থাকে প্ৰেম কাহিনীত লাভ ট্ৰায়েংগল বুলি কওঁ। এই কাহিনীটো প্ৰথম প্ৰকাশ হৈছিল প্ৰায় 120 বছৰ আগতে 1890 চনত আৰু উপন্যাসিক হ'ল অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি স্বৰ্গীয় পদ্মনাথ গোহাঞিবৰুৱা। যদি আপোনালোকে স্বৰ্গীয় পদ্মনাথ গোহাঞিবৰুৱাৰ বিষয়ে জানিব বিচাৰে, ওপৰত দিয়া লিংকটোত ক্লিক কৰিব পাৰে। আৰু উপন্যাসখন বহুত ইণ্টাৰেষ্টিং হয় পঢ়ি। যদিও 120 বছৰ পুৰণা, কিন্তু বৰ্তমান বলিউড চিনেমাৰ প্ৰেম কাহিনীসমূহৰ গতে কাহিনীটো ইণ্টাৰেষ্টিং হয়। ইমান পুৰণা উপন্যাস অসমীয়া ভাষাত প্ৰকাশ হৈছিল। আপোনালোকে পঢ়ি নিশ্চয় গৌৰৱ অনুভৱ কৰিব এজন অসমীয়া হিচাপে। থেংক ইউ।